অসমৰ জাতীয় উৎসৱ বিহু কৃষিজীৱী মানুহৰ হেঁপাহৰ উৎসৱ বিহু মাঘ বা ভোগালী বিহুৱে ৰাজ্যত উখল মাখল সৃষ্টি কৰিছে। আজি বিহু মাঘ বা ভোগালী বিহু পালনত ব্যস্ত হৈ পৰিছে জনসাধাৰণ। পৰম্পৰাগত ৰীতি নীতিয়ে জনসাধাৰণে বিহু উদযাপন কৰে। মাঘ বিহু উৰুকাত সকলোৱে একেলগে ভোজ ভাত খায়। তিনিচুকীয়াৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ বৰলাইপল্লী চাংমাই গাঁৱৰ ৰাইজে একত্ৰিত হৈ বিহু পালন কৰা পৰিলক্ষিত হয়। মাঘ বা ভোগালী বিহু অন্যতম আকৰ্ষণ মেজি। বিহুৰ দিনা পুৱা ধৰ্মীয় ৰীতি নীতিয়ে মেজি জ্বলোৱা হয়। মেজি প্ৰজ্বলন কৰি অগ্নি পূজা কৰা হয়। মেজি জুয়ে সকলো অপায় অমংগল অসুখ অশান্তি দূৰ কৰিব বুলি ৰাইজে কামনা কৰে। আমি আশা কৰিছোঁ এই মেজিৰ জুইত পবিত্ৰ জুইত যাতে যি অপয়া অমংগল আছে অশান্তি আছে সকলোবিলাক দূৰ হয়। সমূহ অসমবাসী ৰাইজলৈ আমি বৃহত্তৰ বৰলাইপল্লী ৰাইজৰ হৈ ভোগালীৰ ওলগ যাচিছোঁ। অশান্তিবিলাক আঁতৰ হওক। 2020 বৰ্ষত যেনেকৈ কাৰ লগতে কৰোণাৰ যি আতংকই অসমৰ লগতে বিশ্বত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেই যিবিলাক অপয়া অমংগল আছে সেই অপয়া অমংগলবিলাক যাতে দূৰ হৈ শান্তি যাতে আহে সকলোৰে মাজলৈ, তাৰ বাবে আমি আশা কৰিছোঁ। তিনিচুকীয়াৰ পৰা দেৱাশিষ দেৱ ৰিপৰ্ট, পাটকাই নিউজ।